বিয়া হোৱা 3 বছৰ সম্পূৰ্ণ হ'ল যোৱাকালি আমাৰ 19 অক্টোবৰ দিনাই দুয়োজনে সুখে দুখে একেলগে থাকিম বুলি একেলগ হৈছিলোঁ। এইজন মানুহৰ লগত থাকি মোৰ একেবাৰে অনুভৱেই হোৱা নাই যে এই মানুহজনৰ লগত মই 3 বছৰ দিন পাৰ কৰিলোঁ। তেওঁৰ লগত সদায় মোৰ ভাল পোৱা ল'ৰা ছোৱালী যেনেই অনুভৱ হৈ থাকে। মোৰ সৰু সৰু সুখবোৰত সুখী কৰিবলৈ বহুত বেছি চেষ্টা কৰে মানুহজনে। মাৰ দেউতাৰ পাছতে মোক মোৰ মানুহজনে মোৰ যত্ন মৰম আৰু আজিলৈকে একো বস্তুৱে অভাৱ অনুভৱ হ'ব দিয়া নাই যিদৰে মোৰ মাৰ দেউতাই দিয়া নাছিল। খোৱা বোৱাকে ধৰি আৰু মোৰ সৰুকে কিবা জকা এটা হ'লেও কিমান বেছি যে যত্ন লোৱা তুমি। কোৱা শুনিছোঁ নজৰ ইজ ৰিয়েল। সকলো কথা শ্বেয়াৰ কৰিব নালাগে সকলোৰে আগত। মই বিচৰা সকলোবোৰ বস্তুৱে তেওঁ মোক দিব চেষ্টা কৰে আৰু কিছুমান বস্তু হঠাতে মই খুজিলে দিব নোৱাৰে, কিন্তু সেইটো বস্তু নিদিওঁ বুলি কেতিয়াও নকয়। মানে কেইদিনমান লেট হ'ব পাৰে, কিন্তু দিম বুলি যে কয় সেইটোৱে বহুত বেছি ভাল লাগে। কিছুমান মানুহে মোক যি টি কয় বা যি টিকে ভাবে বা যি টিকে আলোচনা কৰি থাকে বেলেগৰ সন্মুখত, সেইসকলক কৈছোঁ মই বহুত বেছি হেপ্পী। মানে মোৰ মানুহজনৰ লগত মই বহুত বেছি সুখী। মই তেওঁৰ লগত ভাল পাই বিয়া পাতিছোঁ, সেইটো কাৰণে মই যে বহুত বেছি সুখী সেইটো একেবাৰে মই আপোনালোকক বুজাব যোৱা নাই। তেওঁৰ কিছুমান গুণেহে মোক বহুত বেছি সুখী কৰিছে, সেইটোহে মই আপোনালোকক ক'ব গৈছোঁ। 3 বছৰ বিবাহ বাৰ্ষিকী বুলি আমি মেঘালয় চাইডে অকণমান ওলাই আহিলোঁ। এই জেগাডোখৰ নাম হৈছে মিনি পেহেলগাম আৰু বহুত বেছি ধুনীয়া জেগাডোখৰ। এইডোখৰতে আমি ভাবিলোঁ আমাৰ কাৰণে বেষ্ট হ'ব, সেই বুলি অকণমান ওলাই আহিলোঁ। আৰু আপোনালোক সকলোৱে যাতে আমাক আশীৰ্বাদ কৰিব, আমি দুইজনে যাতে সদায় ভালে থাকোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।